জীৱনত আজি প্ৰথমবাৰ স্কুল গৈ পেলাই ভ্ৰমণলৈ যাব পাইছোঁ মানে ক'ত গৈছোঁ আমি নিজেও নাজানো ৰাইজ প্ৰত্যেক দিনাৰ দৰে আজি বহুত দিনৰ মূৰত মই যাবলৈ ওলাইছোঁ কলেজৰ ফালে আৰু কলেজত গৈ আজি হেনো আমাক ক'ৰবালৈ ভ্ৰমণলৈ নিয়ে হেনো ভ্ৰমণলৈ যাম বুলি ক'লে আমাৰ লগৰ গোটেইগাল পাগল মানে নতুন নতুন ছোৱালী চাবলৈ পায় যে এতিয়া হেনো আমাক নিবলৈ আমাৰ প্ৰাইভেট জেট আহিছে প্ৰাইভেট মানে বাছ আহিছে আমাক নিবলৈ আৰু সেয়া আমি বাছত উঠিবলৈ গৈ আছোঁ হিমন্ত মামাই আমালৈ কমকৈ বাছ পঠিয়ালে সেইকাৰণে ল'ৰা ছোৱালী হেঁচা ঠেলাকে এখন বাছতে বহুত ভাগে উলিয়াই সোমাই দিছে আৰু বহুত বেয়াও হৈছে আৰু বাছত ভিৰ চাওক না ৰাইজ বাছত উঠাৰ লগে লগে চবেই ফটো মাৰিছে আৰু ষ্টৰি লগাইছে কি বুলি জানেনে ৰাইজ ৱেটো গুৱাহাটী হেনো গুৱাহাটী নহয় আমি এতিয়া পানীগাঁৱলৈহে গৈ আছোঁ বাৰু যেনে তেনে বাছত বহি মেলি চুকে কোণে বহি মেলি ফাইনেলি আমি পাই গ'লো আমাৰ গন্তব্যস্থানত মানে ইয়াত হেনো মেডিকেল টেষ্ট কৰিব প্ৰথমতে জনা হ'লেতো নাহিলোহেঁতেন বাৰু এতিয়া আহিলোঁ যদি একো কৰিবলগীয়া নাই আমি এয়া ভিৰৰ মাজত এতিয়া আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰাইছে মানে মেডিকেল টেষ্ট কৰিবলৈ যিখন ফৰ্ম পাব লাগে সেইখন পূৰোৱাত ব্যস্ত হ'ল প্ৰথমটো বাছত আহোঁতে ভিৰৰ মাজত কষ্ট হ'ল এতিয়া আকৌ ইয়াত গোটেই ল'ৰা ছোৱালী ভিৰৰ মাজত মানে ভৰাই থৈ দিছে আৰু কিনো দেন ফাইনেলি যেতিয়া আমাৰ একেবাৰে মানে মেডিকেল টেষ্ট কৰাই এটালো তেতিয়া আমি যাবলৈ ল'লোঁ ঘৰৰ ফালে চব ল'ৰা ছোৱালী খিচি খাবলৈ গৈছে কিন্তু আমি নাখাওঁ মানে আমাৰ অলপ বেলেগ এটা বেমাৰ আছে ন নাই বেমাৰ নাই বুলিয়েতো আজি ডক্টৰ ধৰিব নোৱাৰিলে বাৰু আজিলেতো ইমান বুলিয়ে ভাবি পেলাই আপোনালোকক নেক্সট ব্লগত লগ পাম বুলি আশা কৰি বাই।